ৰাজ পায় নেকি? সভাপতি পৰশুৰাম দুবে ডাঙৰীয়া নিউজ লাইভৰ বিশেষ অনুষ্ঠান অকথ্যলৈ আপোনাক স্বাগতম। দুবে ডাঙৰীয়া, আপুনি ভোজপুৰী পৰিষদৰ এগৰাকী সভাপতি। আপোনাক প্ৰথমে মই সুধিব বিচাৰো, আপুনি নিজকে কি হিচাপে পৰিচয় দিবলৈ ভাল পাব? দুবে ডাঙৰীয়া, আমি এতিয়া ধৰক আমাক যদি কোনোবা মানুহ আপুনি যদি ধৰক আমি বাহিৰত অসমৰ বাহিৰত থাকো যদি আমাক সোধে যে আপুনি কোন, তো আমাৰ পৰিচয়টো আমি দিওঁ আমি অসমীয়া। এতিয়া চাওক আপুনি আমাক ষ্টেটমেণ্টটো যিটো নিউজ লাইভত আপুনি ল'ব বিচাৰিছে, আমি সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতি, তাৰ মানে এটা ভোজপুৰী কমিউনিটি আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ। তো এতিয়া যদি আপুনি আমাক সোধে যে আপুনি ভোজপুৰী হয় না নহয়, তো মই ক'ম যে মই অসমত বসবাস কৰা মই ভোজপুৰী মানুহ হওঁ। আপুনি 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 নিজকে ভোজপুৰী বুলি ক'বলৈ লাজ পায় নেকি দুবে ডাঙৰীয়া? নাই নাই, ধৰক এইটো হয়তো বহুত ঠাইত আমিও এনেকুৱা শুনা পাওঁ, আমাকো উপদেশ দিয়া হয় যে আমি বৃহত্তৰ অসমীয়া জাতিৰ কাৰণে আমি অসমীয়া বুলি ক'ব লাগে। আমি কওঁ যে আমি সকলোৱে অসমীয়া, কিন্তু ইয়াত এটা প্ৰশ্ন আছে। আপুনি চাওক অসমত আজি বড়োলেণ্ডত যদি আপোনালোকে যায়, তাতে আপুনি চাব যে যিসকল আমাৰ বড়ো ভাইসকল আছে তেখেতসকলে নিজকে বড়ো বুলি এইটো মানে, কিন্তু তেখেতসকলে আমাৰ অসমীয়া জাতিৰ এটা অভিন্ন অংগ। ঠিক তেনেকুৱা কাৰ্বি আংলঙত যদি আমি যাওঁ, কাৰ্বি ভাইসকলে আমাৰ অসমীয়া সংস্কৃতিত এটা অভিন্ন অংগ, তেখেতসকলে এইটো মানে, কিন্তু তেখেতসকলক কাৰ্বি ক'লেতো বেয়া নাপায়। কিন্তু ইয়াত এটা বস্তু মই ক'ব বিচাৰিম যে ধৰক মোক ভোজপুৰী বুলি বা বেলেগক কাৰ্বি বুলি বা নেপালী বুলি এই এটা পৰিৱেশ থাকে, এটা মানে সময় বা এটা স্থান থাকে, সেই ঠাইতে তেনেকুৱা ক'ব লাগে। ধৰক এতিয়া আপুনি মোক সুধিছে যে আপুনি ভোজপুৰী কমিউনিটি ৰিপ্ৰেজেণ্ট কৰিছে, আপুনি ষ্টেট প্ৰেচিডেণ্ট হয়, মই এই কথাটো কৈ দিব পাৰিম। কিন্তু এনেকুৱা এটা পৰিস্থিতি, ধৰক ভোজপুৰী প্ৰেচিডেণ্টে এটা ভাল কাম কৰিলে, এটা বেয়া কাম কৰিলে, তেতিয়া যদি আপুনি ভোজপুৰী কমিউনিটিয়ে এনেকুৱা কৰিলে তেনেহ'লে বেয়া পাওঁ। মই এই 2007 যিটো কিলিং হৈছিলে অসমত হিন্দী ভাষী মানুহৰ ওপৰত, তেতিয়া মই কেইটামান বাতৰি কাকতত, মানে চবেই বাতৰি কাকত নাই, কেইটামান বাতৰি কাকত আমি নিউজ পঢ়িবলৈ পাইছিলোঁ। তাত লেখা হৈছিলে বিহাৰী কমিউনিটিৰ ওপৰত আক্ৰমণ হৈছে বা বিহাৰী কমিউনিটিয়ে বেয়া কথা ক'লে। এইটো ক'লে অলপমান বেয়া হয়, কিন্তু মোক যদি কোনোবা সোধে আপুনি ভোজপুৰী নহয় নেকি, তো এইটো যদি মই কওঁ যে মই নহয়, তেনেহ'লেতো এইটো অসুবিধা হ'ব। যদি বড়ো ভাইসকলে কয়, বঙালী ভাইসকলে কয় যে মই বঙালী নহয়, এইটো কেনেকুৱা? বঙালী যদি নহয় তো বঙালী ফেডাৰেশ্যন কেলৈ বনাইছে? বড়ো কমিউনিটিৰ উন্নতিৰ কাৰণে আপুনি কিয় বনাইছে? আজি ভোজপুৰী কমিউনিটিৰ কাৰণে কিয় বনাইছে? কাৰ্বি আংলঙৰ উন্নতিৰ কাৰণে কাৰ্বি ভাইসকলে সংগঠন কিয় কৰি আছে? আমি গোটেই ভাৰতবৰ্ষত 1000কৈ বেছি জনগোষ্ঠী ভাষা ভাষীৰ মানুহ ইয়াত বসবাস কৰি আছোঁ, কিন্তু সকলোৱে আমি নিজকে ভাৰতীয় বুলি কওঁ। ইয়াৰ মাজত আপুনি চাব হিন্দু আহি যায়, মুছলিম আহি যায়, খ্ৰীষ্টিয়ান আহি যায়, শিখ মানুহ আহি যায়, ঠিক তেনেকুৱা বিভিন্ন ভাষা জাতি জনগোষ্ঠীৰ মানুহ আহি যায়। এইটো আপুনি বা কোনোবা যদি কৈছে যে মই নিজৰ যিটো সংস্কৃতি আছে, আজি ইয়াত অসমত যিবিলাক আমি মানুহ বসবাস কৰি আছোঁ, ভোজপুৰী মানুহ, আমি বিহু পালন কৰি আছোঁ, বিভিন্ন সংস্কৃতি যিটো অসমৰ আছে সেইবিলাক পালন কৰি আছোঁ, অসমৰ জলবায়ুৰ লগত আমি মিলিত হৈ অসমৰ সৰ্বাংগীন বিকাশৰ বাবে আমি কাম কৰি আছোঁ। কিন্তু যদি আপুনি মোক সোধে যে আপুনি ভোজপুৰী হয় না নহয়, মোক ক'ব লাগিব হয় মই অসমৰ ভোজপুৰী মানুহ। হয় হয় দুবে ডাঙৰীয়া, কিন্তু মই সুধিব বিচাৰিছোঁ নিজৰ পৰিচয় দিবলৈ লাজ পোৱাৰ প্ৰৱণতা কিয়? হয়, ধৰক আজি মডাৰ্ণ যুগটো যেনেকুৱা পৰিৱৰ্তন হৈ আছে আমাৰ সমাজখন, এইটো আপুনি ঠিকে কৈছে যে বহুত তেনেকুৱা আপুনি অসমীয়া মানুহ বুলি নহয়, আপুনি গোটেই ভাৰতবৰ্ষত আপুনি বহুত গুজৰাটী মানুহ আছে, মাৰাঠী মানুহ আছে, তেখেতসকলে ধৰক যদি বিদেশত গৈছে বা বেলেগ ষ্টেটত গৈছে বা অলপমান ডাঙৰ লাইফ তেখেতসকলে যদি উপভোগ কৰি আছে, তাৰ মাজতে এটা পাৰ্চেণ্টেজ মানুহ তেখেতসকলে নিজৰ জাতি পৰিচয়টো দিয়াত তেখেতসকলে বেয়া পায়। এইটো কথাটো একমত, কিন্তু এই লক্ষণটো কৰাটো বেয়া। আজি ধৰক মোৰ ঘৰত মোৰ মা আছে, মোৰ দেউতা আছে, এতিয়া সকলো যিবিলাক ওচৰীয়া চুবুৰীয়া আমাৰ পিতৃ সমান যিসকল ব্যক্তি আছে তেখেতসকলক দেউতাৰ নিচিনা আমি মানো, কিন্তু নিজৰ মাক কোৱাত আমি কি লাজ পাওঁ নেকি? নিজৰ মাক লাজ পোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে। আমি অসমক জয় আই অসম বুলি কওঁ, ইয়াত যদি বাহিৰত আমি যাওঁ আমাৰ অসমক জয় আই অসম বোৱাত যদি আমি লাজ পাওঁ, তেনেহ'লে মনত মই ভাবোঁ যে মোৰ মনত কিবা পাপ আছে। নিজৰ মাতৃভাষা, নিজৰ জাতি, নিজৰ আইক যদি আমি ক'ব নোৱাৰোঁ, তেনেহ'লে মই নিজৰ ছিষ্টাৰক যদি ভালকৈ বিহেভ কৰিব নোৱাৰোঁ, তেখেতৰ লগত ভালকৈ বিহেভ কৰিব নোৱাৰোঁ, কথা পাতিব নোৱাৰোঁ, বেলেগক ছিষ্টাৰক যে মই ভাল পাম,
এইটো প্ৰুফ হয় যে তেনেহ'লে কিবা গণ্ডগোল তাত থাকিব পাৰে সেইকাৰণে নিজৰ জাতিক নিজৰ ভাষা নিজৰ সংস্কৃতিক বেয়া আমি যদি দ্বিধাবোধ কৰোঁ কোৱাত তো মই ভাবোঁ যে এইটো মেণ্টেলিটিটো ভাল দুবে ডাঙৰীয়া নহয় নিউজ লাইভৰ বিশেষ অনুষ্ঠান অকথ্যত আপুনি ভাগ লোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলে আপুনি ধুবুৰীৰ পৰা আমাৰ এই লাইভ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে এইখিনিতে দৰ্শকসকলক জ্ঞাতৰ্থে জনাওঁ যে কোনোবা জাতিয়ে কোনোবাই নিজৰ পৰিচয় দিবলৈ অসমত আহি অসমীয়া হৈ তেওঁলোক মিলিত হৈ গৈছে কিন্তু তেওঁ মাৰোৱাৰী হ'ব পাৰে তেওঁ বিহাৰী হ'ব পাৰে তেওঁ পাঞ্জাবী হ'ব পাৰে তেওঁ বঙালী হ'ব পাৰে কিন্তু নিজৰ জাতিৰ পৰিচয় দিবলৈ কোনোবাই লজ্জাবোধ কৰে নেকি এই সংক্ৰান্তত আমাৰ বঙাইগাঁও